हेलो फ्रेंड्स, আজি মই বনাম ভেন্দিৰ এটা নতুন ৰেচিপি। তাৰ কাৰণে লৈ লৈছোঁ মই ইয়াত আধা কেজি ভেন্দি ধুই কিনে ভাল ধৰণে ধুই কাটি লৈছোঁ। আৰু তাৰ কাৰণে লৈছোঁ মই দুটা আলু, এটা পিঁয়াজ আৰু কেইফুটামান নহৰু থেতালি। নহৰু থেতালি পিনে খালে মানে কি হয়, খালে একো নহয়, থেতালি পিনে ল'লে তাৰ টেষ্টটো বেলেগেই লাগে। আৰু সেইকাৰণে মই থেতালি পিনেই লওঁ নহৰুটো বেছিভাগ। আৰু এইফালে মই কেৰাহী পাতি দিছোঁ। আৰু এয়া কেৰাহী পাতি দিলোঁ, কেৰাহী গৰমো হৈ গ'ল। তাৰপিছত আমি ইয়াত দি দিম তেল। আমি তেল দিছোঁ প্ৰায় ডাঙৰ চামুচৰ 1-1.5 চামুচ হ'ব। তাৰপিছতে এয়া আমি দি দিম পিঁয়াজ। তাৰপিছত পিঁয়াজখিনি ৰঙা হোৱালৈকে ভাজি ল'ম। আৰু এয়া পিঁয়াজখিনি ৰঙা হৈ গ'ল। তাৰপিছত আমি ইয়াত দি দিম চব্জিখিনি। তাৰপিছত আমি ইয়াত চব্জিখিনি দি কিনে দি দিম হালধি গুড়ি। আৰু এয়া জলকীয়া গুড়ি। মই জ্বলাটো অকণ বেছিকৈ দিছোঁ, আপোনালোকে চাই ল'ব। আৰু সোৱাদ অনুসৰি নিমখ দি দিম। আমি দি দিলোঁ নিমখ। তাৰপিছত আমি এইখিনি ভাল ধৰণে লৰাই আমি এনেকুৱা ল' ফ্লেমত ভালকৈ সিজালৈকে বনাই লওঁ। প্ৰথমতে আমি 5 মিনিট এনেকুৱা ল' ফ্লেমত ভালকৈ ঢাকি কিনে। আৰু এয়া 5 মিনিট হৈ গ'ল। তাৰপিছত আকৌ আমি ইয়াত 5 মিনিট এনেকুৱা ভালকৈ হিলাই কিনে ঢাকি কিনে থৈ দিম ল' ফ্লেমতে। আৰু এয়া চাওক, ইয়াৰ পৰা এতিয়া পানী ওলাইছে। এতিয়া মই ইয়াক আকৌ ঢাকি কিনে থৈ দিম। আলু প্ৰায় সিজি আহিলে। আৰু এতিয়া প্ৰায় 5 মিনিট হৈ গ'ল। চোৱা, পানীখিনি শুকালে আৰু আলুখিনি সিজি গ'ল। হ'লেও আমি এইখিনিক আৰু ভালকৈ ৰঙা নিচিনাকৈ ভাজি দিম। আৰু এয়া চোৱা, এনেকুৱাকৈ আপোনালোকে বনাই কিনে খাই চাব, বহুত ভাল লাগে। আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিব। থেংক ইউ। আৰু চোৱা, ধুনীয়া লাগিছেনে ভাজিখিনি? বহুত ভাল লাগে এনেকুৱা খাই কিনে।